আপুনি চাগে বহুত মুভি চাইছে, কিন্তু আজি মই আপোনালোকক 5খন মুভিৰ কথা ক'বলৈ গৈ আছোঁ যে আপোনাৰ জীৱনটো সলনি কৰি দিব। যেতিয়া আপুনি এই মুভিকেইখন চাব, আপুনি বহুত কিছু শিকিব পাৰিব। আৰু মুভিকেইখন চোৱাৰ আগত এটা কলম আৰু এখন নোটবুক লৈ থাকিব, যাতে শিকা কথাবোৰ আপুনি নোট কৰি যাব পাৰে। তেন্তে এই ভিডিঅ'টো ভালদৰে চাব। ইয়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, যাতে আপুনি এনেকুৱা ভিডিঅ' আগলৈ পাব পাৰে। ফাৰ্ষ্ট মুভিখনৰ নাম হৈছে দ্য ৱাক, যিখন এখন বহুত ইনস্পায়াৰ্ড মুভি হয় আৰু এই মুভিখন ফিলিপ পেটিটৰ ওপৰত আধাৰিত। আৰু তেওঁ ফ্ৰান্সত থাকিছিল আৰু সৰুৰ পৰাই তেওঁ কেবুলৰ ওপৰত খোজ কাঢ়িবলৈ বহুত চখ আছিল। তেওঁ ডাঙৰ হোৱাৰ লগে লগে এই চখটোও বাঢ়ি গৈছিল আৰু তেওঁ এদিনাখন টুইন টাৱাৰৰ ফটো দেখা পালে আৰু তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ টুইন টাৱাৰৰ ওপৰত ৱাক কৰিব। 1974 চনত টুইন টাৱাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ বিল্ডিং আছিল। আপোনালোকে সকলোৱে গমেই পাই চাগে 2001 চনত এই বিল্ডিংটোতে লাডেনে আক্ৰমণ কৰিছিল আৰু সেই সময়ত এই কথাটো ভবাটো অসম্ভৱ আছিল। কিন্তু এই মুভিখন চোৱাৰ পিছত আপুনি গম পাব যে কেনেকৈ যিকোনো অসম্ভৱ কামকো সম্ভৱ কৰিব পৰা যায়। এই বিল্ডিঙত যাবলৈ কাৰো পাৰ্মিশ্যন নাছিল, কিন্তু তেখেতে এই দুটা বিল্ডিঙৰ মাজত ৱায়াৰ টানিলে আৰু তাত ৱাক কৰি দেখুৱালে। আপুনি গম পাব যে এনেকুৱা সময়ত কোন কোন আপোনাক লগ দিব আৰু কোন কোন আপোনাক লগ নিদিয়ে। আৰু দ্বিতীয়খন মুভি হৈছে পিচফুল ৱাৰিয়াৰ, যিখন মুভি ডেন মিলমেনৰ ওপৰত আধাৰিত আৰু তেওঁ এজন জিমনাষ্ট আছিল। বলিউডৰ 3 ইডিয়ট মুভিখন আপোনালোকে নিশ্চয় চাইছে চাগে, আৰু এই মুভিখনৰ প্ৰত্যেকটো চিনৰ পৰা আপুনি নিশ্চয় কিবা নহয় কিবা শিকিব পাৰে। পিচফুল ৱাৰিয়াৰো তেনেকুৱাই এখন মুভি, আৰু আপুনি এই মুভিখনৰ প্ৰত্যেকটো চিনৰ পৰা কিবা নহয় কিবা এটা নিশ্চয় শিকিব পাৰিব। জীৱনত যিকোনো ব্যক্তি নিজৰ ডেষ্টিনেশ্যনত যাবলৈ বহুত জলদি কৰে, কিন্তু তেওঁ সোনকালে কৰোঁতে যাত্ৰা আনন্দ ল'বলৈ পাহৰি যায়। কিন্তু এই মুভিখনত আপুনি যাত্ৰা আনন্দ ল'বলৈ শিকিব পাৰিব। এই মুভিখনত এজন ল'ৰাক দেখিবলৈ পাব আৰু সি নিজকে বহুত পাৰফেক্ট বুলি ভাবে। তাৰ এনেকুৱা অনুভৱ হয় যে তাৰ নিচিনা পাৰফেক্ট এই পৃথিৱীত কোনো নাই, যেতিয়ালৈ সি বুঢ়া ব্যক্তি এজনক লগ নাপায়। কিন্তু সেই বুঢ়া ব্যক্তিজন তাতকৈ বহুত পাৰফেক্ট হয় আৰু তেওঁ সকলোবোৰ কৰিব পাৰে যি সেই ল'ৰাজনে ভাবিবও নোৱাৰে। এবাৰ সেই ল'ৰাজনৰ এখন বহুত ইম্পৰ্টেণ্ট কম্পিটিশ্যন হয়, কিন্তু কম্পিটিশ্যনৰ ঠিক আগতেই সেই ল'ৰাজনৰ এক্সিডেণ্ট হয়, যাৰ বাবে তাৰ হাত ভৰি সকলোবোৰ ভাগি যায় আৰু সি একো কৰিবলৈ নোৱাৰে, আৰু তাৰ পিছতে তাৰ জীৱনটো সলনি হৈ যায়। আৰু আপোনালোকে এই মুভিখন নিশ্চয় চাব। তৃতীয়খন মুভিৰ নাম হৈছে ইনভিক্টাছ, যিখন নেলছন মেণ্ডেলাৰ জীৱনৰ ওপৰত আধাৰিত। আজিও গা ৰঙৰ ভাৱ ভেদৰ বাবে পৃথিৱীত বহুত সমস্যা হৈ আছে, আৰু আপোনালোকে এইবোৰ কথা ভালদৰে জানে। এই মুভিখনত আপোনালোকে গম পাব কেনেকৈ এজন ব্যক্তিয়ে 27 বছৰ জেলত থাকিছিল আৰু তাৰ পিছত 76 বছৰ বয়সত জেলৰ পৰা ওলাই আহি দক্ষিণ আফ্ৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল, আৰু তাৰ পিছত দক্ষিণ আফ্ৰিকাৰ গোটেই ভৱিষ্যতে সলনি কৰি দিলে। বহুত কিছু ব্যক্তিয়ে জীৱনত কিছু হেৰুৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে চেষ্টা নকৰে জীৱনত আকৌ আগবাঢ়িবলৈ। এই মুভিখনে আপোনাক ইনস্পায়াৰ কৰিব যেতিয়া আপুনি জীৱনত সকলোবোৰ শেষ হৈ যোৱাৰ পিছতো এটা নতুন জীৱন আৰম্ভ কৰিব পাৰে। চতুৰ্থখন মুভিও এখন ছিৰিজ হয়, যাৰ নামটো হৈছে জিনিয়াছ এলবাৰ্ট আইনষ্টাইন, যিখন আপুনি নেট জিঅ'ত চাব পাৰিব। এলবাৰ্ট আইনষ্টাইন এজন বহুত মহান ব্যক্তি আছিল, কিন্তু সেই মহান ব্যক্তিজন হ'বলৈ কাৰ কাৰ হাত আছিল আপুনি জানেনে? কেনেকৈ তেওঁৰ পত্নীয়ে তেওঁক এজন মহান বৈজ্ঞানিক হোৱাত সহায় কৰিছিল, কিন্তু শেষত সেই পত্নীজনীকেই এৰি দিছিল। যেতিয়া তেওঁ প্ৰথম এক্সামিনেশ্যন দিবলৈ গৈছিল, তেতিয়া তেওঁ ফেইল কৰিছিল আৰু সেই এক্সামটো দিবৰ বাবে তেখেতে 1 বছৰ ৰ'ব লগা হৈছিল। এই সকলোবোৰ আপুনি এই ছিৰিজখনৰ পৰা গম পাব। আপুনি নিশ্চয় শুনিছে চাগে, নিজে ভুল কৰাতকৈ বেলেগৰ ভুলৰ পৰা শিকি লোৱা। আপুনি এই ছিৰিজখন চোৱাৰ পিছত গম পাব যে আপুনি জীৱনত কি কি ভুল কৰি আছে, আৰু জীৱনত এই ভুলবোৰ কেতিয়াও কৰিবলৈ নিবিচাৰিব। পঞ্চমখন মুভিৰ নাম হৈছে দ্য ছ'চিয়েল নেটৱৰ্ক। আপুনি বিল গেটছৰ নাম শুনিছে, ষ্টিভ জবৰ নাম শুনিছে, আৰু ৱাৰেন বাফেটৰ নামো শুনিছে চাগে, যিসকল পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি। কিন্তু তাৰ পিছত 20 বছৰ এজন ল'ৰা আহিল, যিজনে এনেকুৱা বস্তু বনালে যে গোটেই পৃথিৱীক আচৰিত কৰি দিলে। দ্য ছ'চিয়েল নেটৱৰ্কত ফেচবুক বনোৱাৰ পৰা মাৰ্ক জুকাৰবাৰ্গ ধনী ব্যক্তি হোৱালৈ গোটেই কাহিনী আছে। মাত্ৰ 20 বছৰ বয়সতে মাৰ্ক জুকাৰবাৰ্গে এনেকুৱা এটা এপ্লিকেশ্যন বনালে যিটো আহিব লগা সময়ত গোটেই পৃথিৱীত বিয়পি পৰিল। কিন্তু ফেচবুক বনাওঁতে কি কি বাধা আহি পৰিছিল, তেওঁ কি কি কৰিব লগা হৈছিল, এই মুভিখনত আপুনি জানিব পাৰিব। এই 5খন মুভি আপোনালোকৰ জীৱন সলনি কৰিব পাৰে, এইবাবে এই মুভিকেইখনক আপুনি এবাৰ হ'লেও চাব। আৰু আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব, যাতে এনেকুৱা ভিডিঅ' আপলোড কৰিলে আপুনি নটিফিকেশ্যন পাব পাৰে। আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।